নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকৰ সাদৰে স্বাগতম জনালোঁ। এই ভিডিঅ'টিত বলিউডৰ এগৰাকী মহময়ী অভিনেত্ৰী বাস্তৱৰ প্ৰেমৰ বিষয়ে আলোচনা আগবঢ়োৱা হৈছে। অভিনেত্ৰীগৰাকীৰ জন্ম 1954 চনত আৰু মৃত্যু 9 নৱেম্বৰ 2025 বৰ্ষত। অভিনেত্ৰীগৰাকীয়ে 1968 চনত মুক্তিপ্ৰাপ্ত তকদীৰ নামৰ ছবিখনত শিশু শিল্পী হিচাপে গীত গাইছিল। অভিনেত্ৰীগৰাকীৰ নাম হ'ল সুলক্ষণা পণ্ডিত। 1976 চনত মুক্তি পোৱা উলঝন নামৰ ছবিত সঞ্জীৱ কুমাৰৰ বিপৰীতে নায়িকা হিচাপে অভিনয় কৰিছিল। প্ৰেম সকলোৰে হয়। দেহত যেতিয়া যৌৱনৰ জুই জ্বলে তেতিয়াই প্ৰেমৰ উত্তাপ ল'বলৈ সকলোৱে উদ্বাৱল হৈ উঠে। সেয়া যেন প্ৰকৃতিৰ চিৰন্তন নিয়ম, ইয়াক কোনেও বাধা দিব নোৱাৰে। সুলক্ষণা পণ্ডিতৰো সেয়াই দশা হ'ল। দুয়োজনৰ কেমেষ্ট্ৰিও বৰ মিল হৈছিল। দুয়ো একেলগে প্ৰায় 7খনমান ছবিত অভিনয় কৰিছিল। অভিনেত্ৰীগৰাকীয়ে সঞ্জীৱ কুমাৰৰ প্ৰেমত এনেকুৱাকৈ নিমজ্জিত হৈছিল যে সুলক্ষণাই একপক্ষীয়ভাৱে সঞ্জীৱ কুমাৰক প্ৰেমৰ আৰু বিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল। প্ৰথমে সঞ্জীৱ কুমাৰে কোনো প্ৰতিক্ৰিয়া নেদেখুৱালে, কাৰণ সঞ্জীৱ কুমাৰে ইতিমধ্যে ড্ৰিম গাৰ্ল হেমা মালিনীৰ প্ৰেমত অন্ধ হৈ আছিল। হেমা মালিনীৰ তৰফৰ পৰা সঞ্জীৱ কুমাৰক কোনো সহায় নিদিয়াত সঞ্জীৱ কুমাৰে এক প্ৰকাৰ হতাশাৰে মন ভৰি পৰিছিল। হেমা মালিনীৰ দ্বাৰা প্ৰতাৰিত হৈ সঞ্জীৱ কুমাৰে জীৱনত কাকো বিয়া নপতাৰ প্ৰতিজ্ঞা লৈছিল। সেইবাবে হয়তো সুলক্ষণা পণ্ডিতৰ আকলোৱা প্ৰেমকো তেওঁ নেওচা কৰিছিল। বহু চেষ্টা কৰিও সুলক্ষণা পণ্ডিতে হাৰ মনা নাছিল। তাই অনবৰতে সঞ্জীৱ কুমাৰৰ মন পাবৰ বাবে পাগল হৈ গৈছিল। কিন্তু সঞ্জীৱ কুমাৰ আছিল দৃঢ় প্ৰতিজ্ঞ, তেওঁ জীৱনত কাকো বিয়া নাপাতে। 1980 চনত যেতিয়া ধৰ্মেন্দ্ৰ হেমা মালিনীক বিয়া পাতে তেতিয়াই সঞ্জীৱ কুমাৰৰ মন হতাশাৰে ভৰি পৰিছিল আৰু প্ৰায় মদ্যপান কৰিবলৈ লৈছিল। 1985 চনত সঞ্জীৱ কুমাৰে ইহলীলা সম্বৰণ কৰে। হতাশাত অতিপাত মদ্যপান কৰাৰ বাবে হাৰ্ট এটেক হৈ সঞ্জীৱ কুমাৰৰ মৃত্যু হয়। সঞ্জীৱ কুমাৰৰ মৃত্যুত সুলক্ষণা পণ্ডিত অতি মৰ্মাহত হয়। অতিপাত হতাশা আৰু মানসিক চাপৰ বাবে অৱশেষত সুলক্ষণা পণ্ডিতৰ অৱস্থা মানসিক ৰোগীলৈ পৰিৱৰ্তিত হয়। মৃত্যু পৰ্যন্ত সুলক্ষণা পণ্ডিতে কুমাৰী হিচাপেই থাকি যায়। এয়াই হৈছে প্ৰকৃত প্ৰেম।